हेलो दोस्तों, मुझको बच्चा पार्टी में फिर से स्वागत है आप सभी का हमारे YouTube चैनल पर। So hi hello namaskar, this is your Suraj bhai and you watching Chetry Vlogs YouTube channel. So বন্ধুসকল আজি আহি আছে Sirax খান আৰু নিকো ভাই. So তেওঁলোক আৰু আছে আৰু তিনিজন ছয়জন ৰাইডাৰ আহি আছে, মুঠৰ ওপৰত দুজনক জানো আৰু তিনিজন আৰু বাকি নাজানো. আৰু ৰাজেশ দাক জানো, ৰাজেশ দা আহি আছে. নিকো ব্লগ Sirax খান আৰু ৰাজেশ দা আহি আছে. So তেওঁলোকক লগ কৰিম আজি. তেওঁলোক তেজপুৰৰ পৰা জুনাইলৈকে যোৱা প্লেনিং আছে. So তেওঁলোকৰ ৰাইডটো জুনাইলৈকে আছে. So তেওঁলোকে 3000 কিলোমিটাৰৰ ৰাইড কৰি আছে. So বন্ধুসকল ভিডিঅ'টো একদম শেষলৈকে চাই যাওক. সকল একদম গৈ লগ পাইছো ডাইৰেক্ট বাইকত. Everything that brought me alive, but we're all like monsters, playing with the monsters. They brought me alive, but got no alibi. It's a lover's fight without an alibi. It's up my head. So guys, ইমান ধুনীয়া প্লেচ এটা আছে. চব ইপিনে এইটো হ'ল ফুৰিঙি দলং, ইপিনে ফোৰলাইনৰ কাম চলি আছে, ৰাস্তা, আৰু এইটো হ'ল নদী, ফুৰিঙি নদী, আৰু ইপিনে হ'ল এইটো মেইন হাইৱে. গহপুৰৰ এইখন জেগাত আছোঁ, য'ত আমি বিকাশ দাক লগ কৰিছিলোঁ. এইখন জেগাত আছোঁ. চ' ভিডিঅ'টো একদম শেষলৈকে চাই যাব. চিৰাক্স দাহঁতে এতিয়া বৰগাং পালে, অলপ আগত ইনষ্টাগ্ৰামত ষ্টৰি দিছিলে. চ' ভিডিঅ'টো একদম শেষলৈকে চাই যাব. আৰু যদি আপুনি মোৰ চেনেল নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু চাইডৰ টিংকে বজাই দিব. চ' নিকো দাহঁতৰ কাৰণে ৰখি আছোঁ. বহুত টাইম হ'ল ৰখি আছোঁ আহিয়ে পোৱা নাই. বহুত টাইম ৰখিছোঁ, মানে মোৰ গা বেয়া মানে. তাৰ ওপৰত এইপিনে পুৰা ধূলি আৰু ইপিনে মই মাস্ক আনিব পাহৰিলোঁ. তো ৰখি আছোঁ, কি হয় জানো. A few moments later. গুচিয়ে গৈছিল আৰু দেখোন আহিছে নিকো দাহঁত আহি আছে পিছপিনে আহি আছে. আমাৰ ৰাজেশ দা ক'ত গ'ল? ৰাজেশ দা আগত গ'ল, আৰু আহি আছে কোন? আহি আছে নিকো, চিৰাজ আৰু আমাৰ এই কি আছিল আপাচিৱালাৰ নাম পাহৰি ইৰফান ভাই আহিছে. এতিয়া নয়নদাটো আজি ক'ত গ'ল? জোনাই আজি জুনাইলৈকেতো ভাবিছোঁ, নাজানো কি হয়, বহুত টায়াৰ্ড হৈ আছোঁ. চ' ভাবিলোঁ এতিয়া গোটেইখিনি আপডেট পাই থাকিব. ইনষ্টাগ্ৰামত ফ'ল' কৰি ল'ব, তাত গোটেইখিনি ষ্টৰি চালে আপোনালোকে গম পাব. এতিয়া আহি আছে নিকো দা আৰু চিৰাক্স দা আৰু ইৰফান ভাই আছে. এতিয়া নয়নদা আহিয়া. মই নয়নদা কেনেকৈ চিনি পালোঁ? মই তাত প্ৰেংক এটা কৰি আছিলোঁ. প্ৰেংক কৰোঁতে মানে এই SMK হেলমেট দেখি পিনে চিনাইছে, একদম চিনা পালোঁ. আৰু ৰাইডিং জেকেট এইটো কালাৰটো দেখিছে, গ্ৰীণ কালাৰটো, এইটো কাৰণে চিনি পালোঁ. হ'ব এতিয়া গৈ থাকক. ঠিক আছে দিয়া. আৰু দাদাৰ চেনেলটো চাব, নতুন চেনেল হয়, নতুন চেনেল হয়, আৰু বাইকখনো নতুন হয়, এয়া বাইকখনো নতুন হয়. চ' ছাপোৰ্ট কৰিব চবকে আৰু বাই বাই. আমাৰ ভাইৰ যদি চেনেলটো চাই, চেনেল আছে না? চেনেল আছে. ভাই যদি ইউটিউব চেনেলটো চাই আপোনালোক ভাল হয়, ভাইৰ চেনেলটো পালি ছাপোৰ্ট কৰি দিয়ক, ছাবস্ক্ৰাইব কৰক, ছাপোৰ্ট কৰি যাওক মোক যেনেকৈ কৰি গৈছে আপোনালোকে. আৰু একদম ভালকৈ যাব. থেংক ইউ. বাই চেক বাই ৰাইজসকল. এতিয়া নয়নদাক লগ পাই গ'লোঁ. নয়নদা আৰু ৰাজেশ দাক লগ কৰিম ভাবিছোঁ. ৰাজেশ দা পূৰা ফালি চিলি গুচি গ'ল. মানে মই মানে প্ৰেংক এটা কৰি আছিলোঁ. প্ৰেংক কৰোঁতে মানে ৰাজেশ দা গুচিয়ে গ'ল. মই নয়নদাক কেনেকৈ চিনি পালোঁ বুলি কওঁতে গ্ৰীণ পেৰট কালাৰ তেওঁৰ মানে ৰাইডিং জেকেট আছে, ৰাইডিং জেকেটৰ কাৰণে, আৰু হেলমেটটো SMK ব্লু কালাৰ আছিলে চিৰাক্স দাৰ. চ' মই ভাবিলোঁ চিৰাক্স দা হয় বুলি ভাবিলোঁ, দৌৰি গ'লোঁ. বাট নয়নদা হয়. যিহওক নয়নদা গৈ থাকোঁতেও মই চিঞৰোঁতে মানে ৰখি গ'ল. চ' তাৰ কাৰণে ধন্যবাদ. আকৌ আহি আছে নিকো দা, চিৰাক্স দা আৰু ইৰফান ভাই আহি আছে. চ' তেওঁলোকক আহিলে আকৌ আহি আছোঁ. ভিডিঅ'টো একদম শেষলৈকে চাই যাব. 20 minutes. অপেক্ষা. A few moments later. নিকো ভাই তোৰ ভাই মই হেলমেট দেখি চিনি পাইছোঁ. যি ফালি গৈছে ন এয়া টাবৰ দৰে ইমান টাইম ৰখিছিলে কি কৰিছে? ইমান টাইম ৰখিছে?
খালি আহিছে মানে 390 ফাটাই উঠিছে এয়া চিৰাজ যা এয়া আপোনালোকে চাম গৈ আছিলে এয়া আহি গ'ল মাৰ্কেটত এয়া তাবৰতো ডাইলগ ইন্ট্रो अच्छा वेल हेलो दोस्तों बुजुर्गों बच्चे बड़ी मेरे से स्वागत है आप सभी का हमारे YouTube चैनल पे यार तो या इरफान दा या নতুন নিউ মার্কেটত নতুন মার্কেটত নতুন এই অথনি মই নয়নদাক কৈছিলো নামটো পাহৰি গৈছিল বুলি কৈছিল এইজন ইৰফান দা এয়া আপাতি লৈ আহিছে এইখন আপাতি লৈ আহিছে এয়া আৰু নিকটাই মোক এটা লোগো দিয়ে দিব এতিয়া নকৰাকে হৈ গ'ল হয় নিকটা লোগো লাগিবই মোক এয়া এই দিছো এইটো 220 and 220 এয়া মজা ইমান গাল লোগো লৈ আছে এয়া 300 টা কিমান আনিছিলে ন 300 আনিছিলে নেকি আছে বহুত আছে সানিস দুবুড়ু নিকটা দাম কিনি যাও কোডাৰ বাইকখন কিমান দৌৰিলে 8254 কিলোমিটাৰ দৌৰিলে তাৰ ট্ৰিপ এইটো 0 কৰি আহিছে চাগে যাবা ন 908 কৰি আহিলে আৰু ইয়াত লগাইছে কেনেকৈ মইতো ইয়াত এইটো লগাই মানে আঠা দি পিনে এইটো গোপ্ৰ লগাইছে এই শ্বটটো মানে ইউনিক ন ইউনিক দিছে মানে এইটো আমাৰ খবৰ কোনো নাই কোনো নাই ইউনিক মানে এয়া চিৰাগদা এয়া আৰু লখিমপুৰ বেছি নাই 60-70 মান হ'ব এয়া চিৰাগদা এতিয়া যাবা বাই বাই হেপী এণ্ড ছেফ জাৰ্নি চেনিটাইজ লগাই দিছোঁ এতিয়া অলপ আগত লগাইছোঁ এয়া বাই 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 নিকটা চেনিটাইজ লগাইছোঁ চেনিটাইজ লগাইছোঁ লগ পাই গ'লো এয়া লোগো পাই গ'লো এয়া নিকটা বাই বাই গ'ল ইয়াত লাগিব লোগোটো ইয়াত লাগিব এইটো ইয়াত লাগিব লোগো এয়া You got me on the run, we know that will come. We're up to dawn, but how can I hide it without an alibi? অলপ ভালকৈ দিবি দেই আপোনালোকে কমেণ্ট কৰি জনাব আৰু প্লিজ যদি আপুনি মোৰ চেনেল নতুন তেনেহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'ত ভিউজ আহে কিন্তু ছাবস্ক্ৰাইবাৰ নাহে কিয় ছাবস্ক্ৰাইবটো কৰি দিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে মই নতুন ভিডিঅ' আপলোড দিলে পোনপ্ৰথমে চাব পাৰে আৰু এইটো সীমান্ত হয় সীমান্তৰ ইউটিউব চেনেল আছে লিংক ডিছক্ৰিপশ্যনত দি দিম চ' ছাপোৰ্ট কৰি যাব আৰু ভিডিঅ'টো একদম মানে পূৰা শ্বেয়াৰ কৰিব যিমান পাৰে বিয়পাই দিব লাইক কৰিব আৰু বাই 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 চবেই আহিছিলে এয়া এইটো পাৰ্থ এইটো এইবোৰ চব মানে লগৰ আৰু মানে বাই বাই একদম লগ পাম নেক্সট এটা ভিডিঅ'ত বাই বাই এই আমাৰ খুৰা আহিছে খুৰা হাই বাই এনেকুৱা কৰি দিয়ক এনেকুৱা কৰি দিয়ক অঁ যাওক দেই বেয়া চেনেল